নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই বিশেষ ভিডিঅ'ত। আজি আমি আলোচনা কৰিম মা দুৰ্গাৰ অৰ্থাৎ নৱৰাত্ৰিৰ কেনেদৰে আপোনালোকে পূজা অৰ্চনা কৰিলে সুফল লাভ কৰিব আৰু কোনদিনা কি তিথি পৰিছে এই বিষয়ে ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। লগতে মা দুৰ্গাৰ আদি অৰ্থ, তেওঁৰ শক্তিৰ কাহিনী আৰু দুৰ্গা পূজা 2025ৰ সময়সূচী আহক আৰম্ভ কৰোঁ। দুৰ্গা শব্দৰ আদি অৰ্থ হৈছে আভ্যন্তৰীণ আৰু অতিক্ৰম কৰা। মা দুৰ্গা হৈছে শক্তিশালী দেৱী। হিন্দু শাস্ত্ৰত মাতৃ শক্তিৰ ৰূপত তেওঁৰ পূজা অৰ্চনা কৰা হয়। শাস্ত্ৰত বৰ্ণিত আছে দেৱতাসকলৰ একত্ৰ শক্তিৰে দুৰ্গাৰ সৃষ্টি হৈছিল। দেৱী ভাগৱত আৰু কালিকা পুৰাণত ইয়াৰ উল্লেখ স্পষ্টভাৱে পোৱা যায়। শৰৎকাল আহিলেই কালী পূজা আৰু শ্ৰী শ্ৰী দুৰ্গা পূজা অনুষ্ঠিত হয়। জনশ্ৰুতি মতে শ্ৰীৰামচন্দ্ৰে ৰাৱণ বধৰ পূৰ্বে দুৰ্গতি নাশিনী দুৰ্গা ৰূপে দেৱী পাৰ্বতীক পূজা কৰিছিল। প্ৰাচীন কালত অসম, বিহাৰ, উৰিষ্যা আৰু ঝাৰখণ্ডত দুৰ্গা পূজা বহুলভাৱে পালিত হৈছিল। উত্তৰ ভাৰতত নৱৰাত্ৰি ৰূপে আজিও মাতৃ দুৰ্গাৰ পূজা জনপ্ৰিয়। মা দুৰ্গাৰ নৱৰূপ হৈছে মা শৈলপুত্ৰী, মা ব্ৰহ্মচাৰিণী, মা চন্দ্ৰঘণ্টা, মা কুষ্মাণ্ডা, মা স্কন্দমাতা, মা কাত্যায়নী, মা কালৰাত্ৰি, মা মহাগৌৰী আৰু মা সিদ্ধিদাত্ৰী। এইসকলক একেলগে নৱদুৰ্গা বুলি জনা যায়। এবাৰ আহক চাওঁ দুৰ্গা পূজা 2025ৰ সম্পূৰ্ণ সময়সূচী। মহালয়া 21 ছেপ্টেম্বৰ বুধবাৰ, মহাপঞ্চমী 27 ছেপ্টেম্বৰ শনিবাৰ, ষষ্ঠী 28 ছেপ্টেম্বৰ ৰবিবাৰ, সপ্তমী 29 ছেপ্টেম্বৰ সোমবাৰ আৰু অষ্টমী 30 ছেপ্টেম্বৰ মঙ্গলবাৰ, নৱমী 1 অক্টোবৰ বুধবাৰ, বিজয়া দশমী 2 অক্টোবৰ বৃহস্পতিবাৰ। শাস্ত্ৰমতে 2025 চনৰ সপ্তমীত দেৱীৰ আগমন ঘটে অৰ্থাৎ হাতীৰে। সপ্তমীত দেৱীৰ আগমন গজে অৰ্থাৎ হাতীৰে। ই এক শুভ সংকেত অৰ্থাৎ সমৃদ্ধিৰ বাৰ্তা। কিন্তু বিজয়া দশমীত দেৱীৰ গমন দোলাত অৰ্থাৎ দোলাৰূপে। শাস্ত্ৰমতে দোলাত গমন বা আগমন হ'লে বিপদ, মহামাৰী বা অনাকাংক্ষিত ঘটনা ঘটিব পাৰে বুলি বিশ্বাস কৰা হয়। মা দুৰ্গাক ত্ৰিনয়নী বুলি জনা যায়। বাওঁফালৰ চকু ইচ্ছাৰ প্ৰতীক, সোঁফালৰ চকু ক্ৰিয়াৰ প্ৰতীক অৰ্থাৎ সূৰ্য আৰু কেন্দ্ৰৰ চকু জ্ঞানৰ প্ৰতীক অৰ্থাৎ অগ্নি। দৰ্শকবৃন্দ, দুৰ্গা পূজা কেৱল উৎসৱ নহয়, ই হৈছে শক্তিৰ জয়, ন্যায়ৰ জয় আৰু অশুভৰ বিনাশৰ প্ৰতীক। আজি এই ভিডিঅ'ত ইমানেই। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি কমেণ্টত লিখিব জয় মা দুৰ্গা। ধন্যবাদ।